মই আৰু এই কৃপণৰ সংসাৰ নকৰোঁ। চাউল দালি ঘৰত একো নাই, পেট শুকাই আৰু কিমান দিন থাকিম। কি হৈছে পুৱাই পুৱাই গল ফালি চিঞৰি আছা কিয়? নিশ্চয়ৰে কি কৰিম? সেইদিনা 1 পোৱা মাংস আনিছিলা, 2 দিন ধৰি খালা। মাছ মাংস নিকিনিলাই বাৰু। ঘৰত যে বাকী বজাৰ চজাৰ নাই, সেইফালে জানো তোমাৰ নজৰ আছে? 2 দিন হ'ল পেট ভৰাই ভাত খাবই পৰা নাই। ঐ বুঢ়ী ঐ, বজাৰ চজাৰ গাঁৱৰ মানুহে কৰি দি থৈ যায়। টকা গছত লাগে, টকা গছৰ গুটি জোকাৰি দিলেই পৰিব। যাচোন যা, মোৰ সন্মুখৰ পৰা যা। বঠি চাইছা বঠি? আজিৰ পৰা 15 বছৰ আগৰ কথা মনত নাই? নহয় মানে তুমিয়ে থাকা মই যাওঁ। বাচলো দে বাপৰে বাপ। এনেকুৱা তিৰি যদি আপোনালোকৰ ঘৰত থাকে তেন্তে আৰু চুৰ ডকাইতৰ একো ভয় নাই। আৰু মোৰ এই অকামিলা জোৱাইটোক দেখাই নাপাওঁ। 1 বিঘা মাটি হাল মাৰিবলৈ গৈছে 5 ঘণ্টা হ'ল। এতিয়াও আহাৰ কোনো নাম নিচানেই নাই। আজি আহক আগত। এইবোৰ সকলো ফাঁকিবাজৰ দল। আৰু ভাল লগা নাই, চোফাত অলপ বহুগৈ। দেউতা আপোনাৰ কথা মতে আজি 1 বিঘা মাটি হাল মাৰি আহিলোঁ। 1 বিঘা মাটি হাল মাৰিবলৈ গৈছা 5 ঘণ্টা আগত। ইমান সময় লাগে হাল মাৰোতে? হাল মাৰিলা নে কৰবাত কিবা কৰিলা? দেউতা 1 বিঘা মাটি হাল মাৰি আহিলোঁ, এইটো কি কম কথা? বুজি পাইছোঁ, এইটো ৰাতি ভাত নিদিয়াৰ বুদ্ধি সাজিছে। কেঁচা জলকীয়াৰ গোন্ধ ক'ৰ পৰা আহি আছে? আজি সম্ভৱতঃ তোমাৰ শাহু তোমাৰ বাবে স্পেচিয়েল কিবা বনাই আছে বাপা। হয় নেকি দেউতা? মামা, ভাতৰ চাউল আধা কিলো বেছিকৈ দিব। 3 দিন হ'ল ভাল বস্তু একো খাব পোৱা নাই। চাচোন জোৱাইৰ কাণ্ড, মাত্ৰ 1 বিঘা মাটি হাল মাৰি আহি খাওঁ। খাবা দে বাপা, খাবা। তুমি কোৱাচোন, তুমি জলকীয়া বস্তু খাই বেছি ভাল পোৱা নে মিঠা বস্তু খাই ভাল পোৱা? আজি হাল মাৰি আহিছোঁ বাবে কেৱল খোৱাৰ কথা। বেলেগ দিনা কিন্তু খোৱাৰ কোনো খবৰ নাথাকে। আৰু মিঠা বস্তু বেছি খাব পৰা নাযায়। খালে আকৌ ডায়েবেটিছৰ ভয়। কিন্তু সৰুৰ লগত কথাটো ঠগ খাব নোৱাৰি, খোৱাটো ঠগ খাব নোৱাৰি। কি হা জোৱাই, ইমান সময় ধৰি কি ভাবি আছা? নহয় মানে দেউতা, জ্বলা বস্তু খায়েই বেছি ভাল লাগে। আৰু এটা কথা দেউতা, মাছ মাংস ৰান্ধিলে বেছিকৈ জলকীয়া নিদিলে কিন্তু টেষ্ট পোৱা নাযায়, হয়নে নহয়? আৰু মোৰ শাহুৰ হাতৰ ৰান্ধা যি সোৱাদ, আজি কিমান খাম। আচ্ছা, খাবা দিয়া। এতিয়া তুমি কোৱাচোন, মৌ-মাখি কেনেকুৱা খাদ্যৰ ওপৰত বহে? মৌ-মাখি গেলা পচা বস্তুৰ ওপৰত বহে। এই কৃপণ শহুৰজনে 2 টকা বচাবলৈ গৈ সম্ভৱতঃ গেলা পচা বস্তুই আনিছে। তেনেহ'লে তুমিয়ে কোৱাচোন বাপা, তুমি মোৰ একমাত্ৰ জোৱাই, তোমাৰ কাৰণে জানো গেলা পচা বস্তু আনিব পাৰোঁ? কিয় আনিব দেউতা? সতেজ বস্তু খোৱাতে বেলেগ ধৰণৰ সোৱাদ। আৰু যদি গেলা পচা বস্তু খায় তেন্তে আপোনাৰ পেটটো হ'ব বেয়া আৰু গোটেই দিনটো কেৱল আপুনি পাদিয়ে থাকিব লাগিব। চোৱাচোন জোৱাই সৌৰৰ সন্মুখত পাত-চাতৰ কথা এইবোৰ কি কয়। জানা না, সেইদিনা মই গৈছিলোঁ চক বজাৰত মাছ মাংসৰ গলি। গৈ চাওঁ, বাপৰে বাপ দুৰ্গন্ধ। আৰু মাছ মাংসৰ ওপৰত মৌ-মাখিয়ে ভন ভন কৰি আছে। সেইবোৰ দেখা পায়ে মোৰ পেট বেয়া হ'ব ধৰিছিল। পিছত তাৰ পৰা ফটাফট গুচি আহিলোঁ। হয় দেউতা, আপুনি একদম ঠিক কাম কৰিছে। আপোনাৰ জানো টকা পইচা কমতি আছে? বাচিবই আৰু কেইদিন। এইকেইদিন ভাল ভাল বস্তু খায়েই মৰক। চাইছে মোৰ জোৱাইৰ কাণ্ড, মই বাচি থাকোঁতেই মৰিবলৈ কৈ আছে। এই চব সকলো চিটাৰ ডকাইতৰ দল। সকলোৰে কেৱল সম্পত্তি আত্মসাৎ কৰা ধান্দা। হয় বাপা, ঠিকেই কৈছা। যিকেইটা দিন বাচি আছো সেইকেইটা দিন ভাল ভাল বস্তু খায়েই মৰি যাব লাগিব। এই কাৰণেতো মই বজাৰৰ পৰা আজি 1 পোৱা মান সতেজ কেঁচা জলকীয়া আনিছোঁ। তুমি কেতিয়াবা দেখা পাইছা না কেঁচা জলকীয়াৰ ওপৰত মৌ-মাখি পৰা? সম্ভৱতঃ তোমাৰ শাহু পাকঘৰত জ্বলা বটি আছে। আজি ৰাতি সম্ভৱতঃ জ্বলা বটাৰে ভাত খাব লাগিব। মানে জ্বলা বটা। আজি আৰু খোৱা বোৱা নকৰোঁ দেউতা, ইমাৰ্জেঞ্চি কাম এটা আছে, ঘৰত যাওঁ মই।
অ চম্পাৰ মাক ভাতৰ চাউল অলপ কমোৱা, জোৱাই ভাত নাখায়।